हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু মই মাম্পি বৰাই পুনৰবাৰ এটি নতুন ভিডিঅত আপোনালোকক সকলোকে স্বাগতম জনালো আৰু আজি ব্লগটো ৰাতি আৰম্ভ কৰিছো আজি ভাবিছো আপোনালোকৰ লগত এটা ৰেচিপি শেয়াৰ কৰো মই নবনাও পিছে মায়েহে বনাব মই ইমান নাজানো আৰু শিকিম এতিয়া লাহে লাহে তাৰ পিছত ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰো তো বলক তেন্তে ভিডিঅটো আৰম্ভ কৰো স্কিপ নকৰি শেষলৈকে চাই থাকিব খালি মায়ে কাটি লৈছে অমিতা আৰু আলু এইফালে কেৰাহী পাতি দিছে আৰু সেইফালে ভাত পাতি দিছে গৰম হোৱাৰ পিছত এয়া এইটোকে কিবা জাবৰাং বুলি কয় আৰু কিবা নাম আছে যদি নাজানো আৰু এইটো মানে জ্বলা লাগে খাবলৈ আৰু মানে কি অকণমান মুখত ধৰে আৰু মানে লৰাই লৈছে এতিয়া দিছে অকণমান তেল বেছি দিয়া নাই নাম মাত্ৰ এইটো খাৰ আঞ্জাৰ নাম মানে আজি মায়ে খাৰ আঞ্জা বনাব সেইকাৰণে মানে এইখিনি আদা নহৰু আৰু মছলা কিবা দিব নেকি সৰি মই নাজানো আদা নহৰুখিনি ভজা যাবৰ বাবে মায়ে অকণমান তেল দি দিছে বেছি দিয়া নাই ইয়াতে আছে আদা নহৰু জলকীয়া মিক্সিত অকণমান হালধি খাৰ বনাওঁতে এতিয়া আজিহে মানে শিকিছোঁ আৰু ওচৰত ৰৈ কিনে চাই আছোঁ ভিডিঅ' কৰি আছোঁ ৰান্ধনীজনী দেখুৱাই দিয়ে নেকি দেখুৱাবা মায়েকে লাজ কৰে দেই এয়া গছৰ খাৰ ঘৰতে বনোৱা ন দি দিছে খাৰ দি দিলে একদম মানে ৰঙা হৈ যায় मुझे तो ये सब नहीं पता सब तो मामी से ही पता चल गया है এতিয়া দিব পৰিমাণ অনুযায়ী নিমখ ৰঙা হৈ গৈছে পুৰা এতিয়া ইয়াতে ঢাকনি দি এইখিনি সিজিবলৈ দিব আৰু এফালে মাতুই পঢ়ি আছিলে তো পঢ়ি পঢ়ি তাই বোলে কিবা এটা খাবলৈ মন গ'ল তো তাই এতিয়া মেগী বনাবলৈ আহিছে তাৰপিছত আপোনালোকক সেইটোৱে দেখুৱাই দিম এইফালে তাই মেগী বনাবৰ কাৰণে কাটি লৈছে পিঁয়াজ জলকীয়া বিলাহী আৰু এইফালে মেগীৰ পেকেট আছে টাৱা বহাই দিছে আৰু এইফালে কেৰাহী খাৰ আঞ্জা হৈ আছে দুজনী ৰান্ধনী সোমাই গৈছে এফালে খাৰ আঞ্জা এফালে মেগী মাতিও বৰ লাজ কৰে একে মায়েও লাজ কৰে কিন্তু গালি খাই খাই মই ইহঁতক ভিডিঅ'ত উঠাই আছোঁ পিছত যি গালি খাইছে নহয় নহ'লে হ'ল নেকি এইখিনি লৰাই দিছে দেই সেয়া সিজি গৈছে আপোনালোকে দেখিছে আৰু সিজিব লাগিব অকণমান মায়ে ঢাকোন এইখিনি আপোনালোকে দেখিছেনে পুৰা ধুনীয়াকৈ সিজি গৈছে আৰু সিজিব লাগিব নেকি মা তাৰপিছত পানী দিব লাগিব আচ্ছা আৰু অকণমান সিজিব লাগিব তাৰপিছত দিব পানী দেখিবলৈ ধুনীয়া হৈছে হয়নে নাই এয়া দি দিলে মেগী এতিয়া দিছে পানী খালি দি দিলে মছলা লাজকুৰীয়া ৰান্ধনী পুৰা মেগী বনাই আছে মেগীখিনি উতলি থাকোঁতে মাটি দি দিছে অকণমান জালুকৰ গুড়ি ধৰা ধৰা লাগে খুন্দি লোৱা জাবৰাংখিনি এতিয়া দি দিব সিজি যোৱাৰ পিছত ইয়াতে ঢালিছে মই মানে এইটো অমিতা খাৰ মাছ দিয়া মই বহুত ভাল পাওঁ সেইকাৰণে আজি মই মানে মাক বনাব দিলোঁ সেইকাৰণে মায়ে আজি বনালে গৰম দি দিছে দেই আঞ্জাটোত পানী দিয়াৰ পিছত উতলি আছে তাৰপিছত এতিয়া মায়ে ফ্ৰাই মাছখিনি দি দিব চাওঁ এয়া দি দিয়ক জানে ফ্ৰাই খাব জানে মানে আঞ্জাৰ মাছ নাখায় তাই ফ্ৰাই মাছ খাব তো তাইৰ পিছ ফ্ৰাই থৈ দিব দিছোঁ এতিয়া আমাৰ আঞ্জাত মাছ দি আছে
এটা উতলি ঢাকনিখন দি দিব আৰু এয়া মাটি বনোৱা মেগী হৈ গ'ল খাবলৈ দিছে খাই লওঁ দেই মেগী হৈ গ'ল এয়া আমাৰ মাছ অমিতা খাৰ পূৰা ৰেডি হৈ গ'ল মাছকেইডোখৰ দেখাই দিয়ক এয়া পূৰা দেখিছেনে পূৰা ধুনীয়া সিজলি গৈছে খোৱাহে কথা আৰু ন হেল্ল' গুড মৰ্ণিং এতিয়া ৰাতিপুৱাই হ'ল ৰাতি ব্লগটো কণ্টিনিউ নকৰিলোঁ মানে তেনেকৈ কৰিবলৈ মন নগ'ল তাৰপিছত সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আজি দিনটো কি কৰোঁ অকণমান আপোনালোককো দেখুৱাম আৰু এতিয়া ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ আৰু সেইকাৰণে আজি ব্লগটো আৰু অলপ আগতে মই উঠিছোঁহেই আৰু ইফালে মাতটো কলেজ গ'ল তাই মানে ৰাতিপুৱা 7টাত টিউশ্যন থাকে আৰু তাই টিউশ্যনৰ পৰা বাহিৰে বাহিৰে কলেজলৈ যায় আৰু দেউতা গ'ল অফিচত দেউতা এনেই 9:30 গ'লেও হয় কিন্তু মানে মাতুক লৈ যায় বাবে দেউতা 8:30 যায় টিউশ্যনৰ পৰা মানে বাহিৰে বাহিৰে মাতুক কলেজলৈকে লৈ যায় তো দেউতা যোৱাৰ আগেহে মই উঠিলোঁ আৰু তো এতিয়া মোক মায়ে চাহ দিছে তো চাহটো খাই লওঁ আৰু এয়া হৈছে মোৰ ৰাতিপুৱাৰ চাহকাপ একাপ লাল চাহ এফালে মায়ে ঢেৰ দিছে একে টপ গ'ল বিস্কুট আৰু এইটো কি কয় নাজানো এইটো নিমকি আৰু এইটো এটা কালাকান দি দিছে তো খাই লওঁ তেন্তে A few moments later. আৰু এয়া জানে বনাই আনিলে বেনানা চেক তাইক মানে ভিডিঅ'ত দেখাব খুজিছিলোঁ তাই মানে লাজ কৰিলে আৰু এতিয়া মই গা চা ধুই আহিলোঁ পূৰা গা ধুই আহিলোঁ হ'লেও গৰম লাগিয়ে আছে তাৰপিছত মায়ে ফ্ৰাইড ৰাইচ মানে ভাত ভাজি বনাই দিছে তো সেইটো খাবলৈ লৈছোঁ এয়া বনাই দিছে আৰু কণী বইল খাই লওঁ পূৰা বৰষুণ আৰু এতিয়া ভাত পানী খাই মেলি আজৰি ভাত খোৱাটো দেখুৱাবলৈ নহ'লে ইমান আৰু কি আৰু ইমান খোৱাখিনিকে দেখুৱাই থাকিম ন সেইকাৰণে আৰু এতিয়া পূৰা বৰষুণ আহিছে আৰু এতিয়া দিনতো বাৰু ভাত চাত খাই আপোনালোকক দেখুৱালে আৰু এতিয়া আচলতে সন্ধিয়া হৈছিল মই অকণমান মানে ৰিলছ বনাবৰ কাৰণে সাজি কাচি লৈছিলোঁ কিন্তু মানে খুৰীমা এজনী আহি গ'ল তো মই ৰিলছ বনোৱা মানে এৰি দিলোঁ সেইকাৰণে চাদৰখন চেঞ্জ কৰি ল'লোঁ গৰম চাদৰ এখন লৈছিলোঁ আৰু চাদৰখন চেঞ্জ কৰি কিনে মানে এতিয়া বগা চাদৰ এখনকে লৈ লৈছোঁ মাৰ আকৌ খুৰীমা যোৱাৰ পিছত মানে মই ৰিলছ বনোৱা ষ্টাৰ্ট কৰিম আৰু চ' দেখুৱাই দিছোঁ কোন খুৰীমা আহিছে আপোনালোকক আৰু এইফালে খুৰীমাই পূৰা আহিয়ে কামত ধৰি গৈছে এয়া পিঠাৰ কাৰণে মঠি আছে পিঠাগুড়ি হাই কৈ দিয়া হাই লাজ কৰিছে দেই অকণমান মোৰ ভিডিঅ'ত ওলাবলৈ সকলোৱে লাজ কৰে আৰু কি কৰিম আৰু এয়া আমি পিঠা বনাই আছোঁ আলহীক পিঠাই দি চাহ খুৱাম মানে আৰু কেমেৰাৰ পিছফালে আছে আমাৰ বাবুৱে মানে তামাম লাজ কৰে মোবাইলৰ সন্মুখত ওলাবৰ কাৰণে পলাই ফুৰে তাৰপিছত আৰু সেইকাৰণে সি মোবাইলটো ধৰি পিনে পূৰা টেবুলৰ তলত সোমাই গৈছে ভিডিঅ' কৰিবৰ কাৰণে বনাই লওঁ তেন্তে দেখুৱাই আছোঁ আৰু আপোনালোকক আগলৈ কি কৰোঁ চাই লওক ভিডিঅ'টো আৰু এইফালে এয়া মায়ে পিঠা ভাজি আছে ৰান্ধনীজন দেখুৱাও নেকি ৰান্ধনী নোলায় আপোনালোকে চাগে ভাবিছে মই ইমান ডাঙৰ ঝুমকা পিন্ধি লৈছোঁ ঘৰতে কৈছে আপোনালোকৰ কথাটো ৰিলছ বনাব ওলাইছিলোঁ কিন্তু বনোৱা নহ'ল বনাম আৰু দুটামান আৰু এয়া চাহ ৰেডি হৈ গ'ল এইফালে দিছে বিস্কুট আৰু এটা কিবা বিস্কুট তাৰপিছত পিঠা আৰু এইফালে চাহ নহয় কফি আৰু এয়া আমাৰ গধূলিৰ চাহৰ পাৰ্টি এইফালে খুৰীমা এইফালে জান এইফালে এবাৰ চাই দিয়া হাঁহি দিয়া মোবাইলত দিয়া খুৰীমা যায়গৈ বাই কৈ দিয়া বাই আন্ধাৰ এতিয়া খুৰীমা গ'ল তো তাৰপিছত মই ৰিলছ বনালোঁ কেইটামান এনেই আৰু যিটি গৰমত গেলা গৰমত ভাল নহ'ল ইমান তাৰপিছত এই জানে লুকাই চাইছে হাই কৈ দিয়া জান এয়া এই মই মস্ত হাতীটো এই চিকনি তাতে তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই ধন্যবাদ খুটিয়ে খালে কেঁচা কলিজা প্ৰেমৰে খালি কাই খলি ধলি মনত কিনো মৰমৰ চেঙা মাছে চপিয়া